নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু আজি ভিডিঅ'টো কিহৰ হ'ব এবাৰ ডান্সাৰ ভাই দেখাই দিয়া। বৰালি মাছৰ এই ভুকিব পৰা নাই। বৰালি মাছৰ ৰষ্টিং। ইয়াত পৰা নাই। ওচৰতে বিল আছে আমাৰ জোনাইত। আগতে আমি কৈ থৈছিলোঁ লোকেল বৰালি যেতিয়া পাব তেতিয়া ক'বৰ কাৰণে। 4টা আনিছিলোঁ, এটা ডান্সাৰ ভাই ঘৰত দিয়া হ'ল তাত খাবৰ কাৰণে। আমি আৰু আছোঁ 3জন। 3টা এতিয়া ধুনীয়াকৈ ৰষ্টিং কৰিম। আৰু মই ডাঙৰ আছোঁতো, এই ডাঙৰটো মোৰ, এটাই সৰু সৰুকেইটা পাব। আৰু বনাওঁতে কেনেকৈ বনাম গোটেইখিনি আপোনালোকক দেখাই থাকিম। আৰু কামটো সিয়ে বেছি কৰিব লাগিব সেইকাৰণে। খৰিকা বনাই আছে এডালত। এতিয়া মাছটো চিলাম ধুনীয়াকৈ। হৈ গ'ল। চাওক লোকেল বৰালি একদম। আৰু চবতকৈ ডাঙৰটো মই লৈছোঁ, এটা সৰু সৰুকেইটা দিছোঁ। পেটটো উলিয়াই লওঁ, তাৰপিছত এনেকৈ ইয়াক কচিব লাগিব। বৰালি মাছৰ পেটুটো বহুত বেয়া বস্তু থাকে, সেইকাৰণে উলিয়াই দিছোঁ মই। হৈ গ'ল, এতিয়া ৰেডি। ভালকৈ এনেকৈ অলপ ধুলোঁ মই, আৰু এবাৰ ধুই আপোনালোকক দেখাই দিছোঁ। পানীটো এনেকৈ ভৰাই দিছোঁ, এফালে কাটি থৈছোঁ, ইয়াৰ পৰা ওলাই গ'ল, পূৰা হৈ গ'ল। এতিয়া চাফা পানী ওলাই গ'ল। বছ কাপোৰখন ফালি লৈছোঁ মই, অকণমান ধুই ল'লোঁ আগতে। তাৰপৰা এইটো এনেকৈ ইয়াত মেৰিয়াই দিছোঁ। সেইডাল হৈ গ'ল। ৰেড চিলি, এইটো হৈ গ'ল জিৰা পাউডাৰ, এইটো হৈ গ'ল ধনিয়া পাউডাৰ। নিমখটো নিজৰ জোখৰ অনুপাতে দিলেই হ'ল, মই কমকৈ দিছোঁ। লোকেল হালধি মেচিনত বনাই। এইটো হালধিটো দিলোঁ। এতিয়া এইটো তেল দিম ইয়াত। মছলা ৰেডি। আৰু যে মই বনাইছিলোঁ ব্ৰাছডাল, সেইডাল এইটো কামত আহিব। চাওক এইটো এনেকৈ কৰি মিলাব লাগিব ইয়াত, এইটো কামটো। এইটো দেখিলে, এইটো চাওক। এতিয়া এইবিলাক য'ত য'ত কাটিছিলোঁ তাত ভালকৈ দি দিব লাগে, এনেকৈ। A few moments later. অ'কে, বিলাহী হৈ গ'ল ৰেডি। ইয়াতে ৰাখি দিওঁ। ইয়াতে চাইডত লগাই দিওঁ পিঁয়াজকেইটা। হৈ গ'ল জলকীয়া, বিলাহী, এই তলত এইকেইটা পিঁয়াজকেইটা আছে। আৰু মাছকেইটা হৈছেগৈ, আৰু বেছি টাইম নালাগে, আৰু 10 মিনিটমানত হৈ যাব। A few moments later. কেঞ্চাৰ ভাই গুচাই আছে পিঁয়াজটো। তাৰপিছত এইটো হৈ গ'ল জলকীয়া। সেইটো আমাৰ মেইন চাটনিটো আজি মাছৰ লগত খাবলৈ। মই মানে কি কৰিলোঁ, তলত তৰাপাত এটা দি মাছটো দি দিছোঁ, তেতিয়া তৰাপাতৰ ফ্লেভাৰটো আহিব, খাবলৈ আৰু ধুনীয়া লাগিব। চাওক চাটনিটো, এইটো এইটো চাওক, বঢ়িয়াকৈ ৰষ্টিং কৰি ল'লোঁ, ধুনীয়াকৈ সিজি গ'ল। আৰু তৰাপাতটো দি দিছোঁ যে, এতিয়া তৰাপাতৰ ফ্লেভাৰটো ধুনীয়াকৈ আহি আছে। এইটো ভাত ল'ম, চাটনি ল'ম, পূৰা লাগি যাম ঘপাঘপ। এইটো মোৰ ভাগ দেই, এইটো এইফালে এইটো ডান্সাৰ ভাই ভাগ। আৰু লাষ্টত সেইটো ৰজতৰ মাথাটো নাই, ছিগি গ'ল মানে, সি ভালকৈ যাব নোৱাৰিলে। এতিয়া আমি খোৱা বোৱাত লাগি যাওঁ আৰু, বহুত ভোক লাগি গ'ল, টাইমো বহুত হৈ গ'ল। চাটনিটো মজা লাগিছে ন, বহুত ধুনীয়া হৈছে। মোৰতো তৰাপাত দিছোঁ যে, এইটো তৰাপাতৰ এই ফ্লেভাৰটো আহি আছে, আৰু টেষ্টি হৈছে মজা। ধনিয়া, পিঁয়াজ, বিলাহী, ৰজতক অলপ দি দিওঁ, ইয়াতো মানে এক্সপায়াৰ হৈ গ'ল, এই ভালকৈ জ্বলাব নোৱাৰিলে। থেংক ইউ, থেংক ইউ। ৰখোন নাই।
আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বহুত জলদি লগ পাম পুনৰ নতুন ভিডিঅ' এটা লৈ তেতিয়ালৈকে আপোনালোকে ভালকৈ থাকক আমাৰ প্লেনিং এটা হৈ আছে মেচুকা যোৱা ডেটটো ফিক্স হোৱা নাই একদিনতে ওলাই যাম ন এইকেইদিন ভিতৰতে আমি যোৱা প্লানিং কৰিছোঁ ডেটটো ফিক্স কৰা নাই বাৰু আৰু যি নহওক আজি খাই বহুত ভাল লাগিছে পেট ফুলি গ'ল এতিয়া পেট ভৰিলে ৰাতি ভাত নাখাওঁ টাটা